হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই নিউ চেনেল ব্লগ। তো আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। ইয়াৰ আগত মই আপোনালোকক আমাৰ নতুন গাড়ী ভিডিঅ' দেখাইছোঁ। চ' ভাবিছোঁ আজি মই আপোনাক পুৰণা গাড়ী দেখাম, কাৰণ এতিয়াৰ পৰা মোৰ চেনেলত আপুনি নতুন গাড়ীৰ লগতে পুৰণা গাড়ী দেখা পাব। তো যিবিলাক আমি গাড়ী পুৰণা গাড়ী এক্সচেঞ্জ কৰোঁ সেইবিলাক গাড়ী দেখাম। আহকচোন দেখাই লওঁ। তো এয়া আপুনি দেখাব পাইছে আমাৰ পুৰণা গাড়ী। এইখন হ'ল আপোনাৰ ইণ্ট্ৰা V30। ইয়াতে পাব আপুনি 6টা হাতী। এখন আপোনাৰ এছ গ'ল। এখন দেখিছে আপুনি 6টা হাতী। বেছি দিন হোৱা নাই, গাড়ীখন নতুনে আছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাড়ীটো। আজি ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ, ইয়াৰ আগতে যেনেকৈ মই দেখাইছোঁ নতুন গাড়ী, তো মোৰ এই চেনেলত আপুনি আজিৰ পৰা পুৰণা গাড়ী দেখিব, ঠিক আছে। এয়া চাওক আপোনাৰ মহিন্দ্ৰা জিটোৰে পাইছে। ইয়াত আছে আপোনাৰ মেঘা, 6টা এচি গ'ল। তো এখন SX হয়, এছ জিপ। তো এতিয়াৰ পৰা মোৰ চেনেলত আপুনি পুৰণা গাড়ী ভিডিঅ' পাব। আৰু পিছফালে আমাৰ ষ্টক আছে, ব'লা ষ্টকতো লৈ যাম। যদিহে আপোনালোকৰ ভিতৰত কোনোবা বাইক ল'ব বিচাৰে পুৰণা গাড়ী কম প্ৰাইজৰ ভিতৰত, তো আমাৰ এই চাবৰে বাইকো ল'ব পাৰিব ইয়াতে। চ' এতিয়া আমি গৈছোঁ আমাৰ মেইন ষ্টকত। এইটো আপোনাৰ শ্ব'ৰুমটো দেখালোঁ। এই ষ্টকত চাব পাৰে কিমান পুৰণা গাড়ী আছে। বহুত কাষ্টমাৰে মোক ফোন কৰে, পুৰণা গাড়ী ল'ব বিচাৰে। তো তেওঁলোকক মই ইয়াত আহিব দিওঁ। তো এতিয়াৰ পৰা মই তেওঁলোকক ডাইৰেক্ট মই হেণ্ডেল কৰিম, যোনে ল'ব বিচাৰে। দামবোৰ মই আজি নকওঁ আপোনালোকক, দামবোৰ মই নেক্সট ভিডিঅ'ত ক'ম। জাষ্ট মই আপোনাক এইটো দেখাব বিচাৰিছোঁ যে এতিয়াৰ পৰা মোক কণ্টেক্ট কৰিলে আপুনি পুৰণা গাড়ী পাই যাব। এয়া আপোনালোকে দেখিব পাইছে আমাৰ পুৰণা গাড়ী ষ্টকটো, কিমান গাড়ী আছে। জিপ, এচি গ'ল, আপুনি থিউলাৰ লাগিলে থিউলাৰো পাই যাব ইয়াতে। এয়া হ'ল আপোনাৰ ইণ্ট্ৰা V10। তো খুব গুড কণ্ডিশ্যনত আছে, ভাল কণ্ডিশ্যনতে আছে। তো আপুনি যদি কোনোবা ফাইনেন্স কৰিব বিচাৰে তো ফাইনেন্সৰো এভেইলেবল, ফাইনেন্সৰ সুবিধা পাই যাব। এয়া হ'ল আপোনাৰ 407 BS4 মডেল। এখন ইয়াত আছে আপোনাৰ য়'দ্দা, 1700 মডেল হয় এইটো, চৰি 1500 মডেল হয় এইটো। তো এখন আপুনি ফাইনেন্স কৰি ল'ব বিচাৰে যদি ল'ব পাৰিব। বাকী কাগজ পাতি যি আছে আমি আপ টু ডেট কৰাই দিম। যেনেকৈ আগতে কৈছোঁ, মই দামটো আজি নকওঁ আপোনাক, নেক্সট ভিডিঅ'ত দামটো কৈ দিম। এখন আছে আপোনাৰ 407 গ'ল্ড। যদি আপোনালোকে কোনোবা ল'ব বিচাৰে তো এইখনো ল'ব পাৰে। তো আপোনাৰ মই দেখালোঁ গাড়ীবোৰ আমাৰ ষ্টকটো। বহুত গাড়ী এভেইলেবল আছে ইয়াত, আপুনি যেনেকুৱা ধৰণৰ গাড়ী ল'ব বিচাৰে সেনেকুৱা ধৰণৰ গাড়ী পাই যাব। চ' মই আপোনাৰ দামবোৰ আজি নকওঁ, তো দামটো জানিবলৈ নেক্সট ভিডিঅ'লৈকে আপোনালোকে ৱেইট কৰক। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিব। মই নেক্সট ভিডিঅ'ত আপোনাৰ পাৰ্ট গাড়ী আপোনাৰ দামবোৰ ইয়াত দি দিম, কিমান টকা ফাইনেন্স হ'ব, কিমান টকা ডাউন পে'মেণ্ট হ'ব, গোটেই হিচাপ দি দিম। তো নেক্সট ভিডিঅ'লৈকে আপুনি অপেক্ষা কৰক। চ' আৰু কোনোবা ল'ব লগা থাকিলে আপোনাৰ ভিতৰত তো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'টোলৈকে অপেক্ষা কৰক। এয়া আপোনালোকে দেখিব পাইছে পুৰণা গাড়ীবোৰ। এখন আছে আমাৰ থিউলাৰ, যেতিয়া কৈছোঁ মই আপোনাক থিউলাৰো পাব। এখন থিউলাৰ হয়, এইটো 2020 মডেল হয়। তো আস্কিং প্ৰাইচটো এতিয়া নকওঁ, আস্কিং প্ৰাইচটো মই নেক্সট ভিডিঅ'ত আপোনালোকক দামটো কৈ দিম। যদি আপোনাৰ কোনো ল'ব বিচৰা থাকে তো কণ্টেক্ট কৰিব, দামটো নেগচিয়েশ্যন হৈ যাব ইয়াত অহাৰ পিছত। তো য'ত আপুনি গাড়ীটো পাব এড্ৰেছটো মই আপোনাক কৈ দিওঁ, এক্সেল কেৰ অপজিট হয় আমাৰ শ্ব'ৰুমটোৰ নাম হয় এইটো হাই অটো। তো এতিয়াৰ পৰা মই নতুন গাড়ীৰ লগতে পুৰণা গাড়ীৰো ডিল কৰিম। আৰু লগতে আমাৰ কোনোবা বাইক ল'ব বিচাৰিলে বাইকো পাই যাব ইয়াতে, এয়া চাব পাৰে। তো বাইক ফাইনেন্সৰ সুবিধা আছে, মিনিমাম আপোনাৰ 90% ফাণ্ডিং হৈ যাব তেওঁৰ চিভিল স্ক'ৰ চাই কেনে। চ' আপোনালোকক মই গাড়ীবোৰ দেখালোঁ। চ' এটা আপোনাৰ বিশেষ দুৰ্গা পূজা স্কিম ৰাখিছোঁ আপোনালোকে, বহুত বিগ ডিল অফাৰ এটা ৰাখিছোঁ আপোনালোকৰ। যদি কোনোবা বাইক ল'ব বিচাৰে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহে, বাইক ল'লে তাক ফুল টেংকি তেল দিয়া হ'ব। আৰু যদি কোনোবা চাৰিচকীয়া মালটানা বাহন ল'ব বিচাৰে, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহে তো তেওঁলোকক মোৰ ফালৰ পৰা এটা LHD ফ্ৰী।
তো অতি সোনকাল কৰক আৰু তলত ডিছক্ৰিপশ্যন মই কণ্টেক্ট নম্বৰ দিয়া থাকিব তাত আপুনি কণ্টেক্ট কৰিব পাৰিব তো এড্ৰেছটো মই কৈ দিওঁ আপোনাৰ এক্সেল কেয়াৰৰ অপজিট হয় ইয়াত মোক ফোন কৰিলে আপোনালোকে মই আপোনাক যোগাযোগ কৰি ল'ব পাৰিম ইয়াৰ আগতে মই আপোনালোকৰ ওচৰত আমাৰ নতুন গাড়ী ভিডিঅ' ৰিভিউ বনাইছোঁ তো আজি ভাবিছোঁ যে মই আপোনাৰ পুৰণা গাড়ী দেখাম তো আজিৰে পৰা মই নতুন গাড়ীৰ লগতে পুৰণা গাড়ী ডিল কৰিম তো আহক ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব তো গাড়ীবিলাক দেখাওঁ তাৰ বিষয়ে শ্বৰ্টলি ক'ম প্ৰাইচটো মই আজি আপোনালোকক নকওঁ প্ৰাইচটো মই নেক্সট ভিডিঅ'ত ক'ম যদি কোনোবাৰ জানিব বিচাৰে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বটনটো অন ৰাখিব তেতিয়া মোৰ নেক্সট ভিডিঅ'টো আপোনাৰ নটিফিকেশ্যন আহি যাব আৰু তাৰ প্ৰাইচবিলাক পাৰ্ট দেখাই দিম তো বাই বাই